মই ইউটিউব চেনেলত বহুত দিন পিছত এটা ব্লগ দিব ওলাইছোঁ তো যাই আছোঁ এমচি কলেজৰ পৰা মাতিছে তাৰপিছত বৰুৱা দাহঁতেও আহি আছে মহন্তদাই ফোন কৰিলে যে মই আহি যোৱা ইফালে তাৰপিছত মোকো মাতিল কৈ আছে সিহঁতে অলপ মোক আগত সোনকালে যাব ক'ল তাতে কিমান মানুহ চানুহ হৈছে অলপ চাব ক'ল তাৰপিছত সিহঁতে আহি আছে তাৰপিছত আমি একেলগে কস্তুৰীয়ে ফোন কৰিছিল যোৱাকালি সিহঁতৰ ঘৰত যাম আৰু এনেই অলপ ফুৰিব যাম তো বলক এতিয়া অলপ ড্ৰেছ চেঞ্জ কৰি তো ওলাওঁ তো আৰু ৰাস্তাত যাই কি ভিডিঅ' দেখাম তাতে যাই একেবাৰে লগ পাই আছোঁ তো এয়া মই মাধৱ চন্দ্ৰ কলেজত আহি পালোঁ তো আহি অলপ পূৰা আগত বহিব দিল তো এতিয়া বৰুৱা মানে মোক অলপ আগত আহিব ক'ল তো তাৰপিছত এয়া বৰুৱা ইফালে আহি পাল তো একদম পূৰা চাৰিওফালে মানুহ তো এতিয়া বলক একদম পূৰা ভালকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ মানে এই মানুহ কিমান হৈছে বৰুৱাই মোক বৰুৱা আৰু মহন্তদাই অলপ আগত আহিব ক'ল যে কিমান মানুহ হৈছে তো সিহঁতে অলপ পিছত আহি আছে তো একদম মানুহ কি ক'ম খালী কৰি আছে আৰু ভাই মানুহ চব এইবিলাক চব হয় কি কম মই ভাবি পোৱা নাই এনে মানে ঢাকন দিয়া ইমান নিয়মো নাই হ'লেও আৰু বহুত ধন্যবাদ এমচি কলেজ মোবাইল তো এনেকৈ বহুতকেইটা কুৱেশ্যন সুধিল বৰুৱাক তো মানে বেছিকেলি এইবিলাক কুৱেশ্যন গাৰ্লফ্ৰেণ্ড আছে নে এইবিলাকে আৰু তো দেই আৰু এতিয়া অলপ মানে কস্তুৰী বাহঁতৰ ঘৰত যাম তো এইবাৰ অলপ গাড়ী ধৰি ক'ৰবাত লৈ যায় বোলে তাৰপিছত মানুহ বহুত ভাল লাগিল তাতে যাই গৈ পিনে মানুহ মানে ভাবাতকৈ মানে নৰ্মেল কলেজৰ মানুহৰ ভাল লাগিছে ল'ৰা ছোৱালীবিলাক আমিও গ'লে ভাই খাবা কি খাবা হ'ব কিবা খাম এটা লাল চাহ ইমান ডাঙৰ ৰেষ্টুৰেণ্টত আহি লাল চাহ আৰু কি খবৰ তো পূৰা আহি গ'ল খানা একদম পূৰা এইটো আৰু বস্তু এইগিলাকৰ লগত ভাল নালাগে তো ভাই এইবিলাক বস্তু ভাল নালাগে ওলালো এইবাৰ যাম তো ওলালো আমি কস্তুৰী বাহঁতৰ ঘৰত যাব তো বলক আৰু যাই থাকোঁ যাই দেখাই আছোঁ অলপ খানা কেতিয়া এইটো চেঞ্চ অফ প্ৰমেক্স আমাৰ দাদাৰো আহি আছে এইখন সোনকালে পুৰা কল চল খালো এইবিলাক কি বৰপেটাৰ কি এইটো এইটো সন্দেশ আৰু এই হৈছে কালাকন কালাকন এই কস্তুৰীবাক পুৰা ধুনীয়াকৈ এটা কাৰ্টুন আৰ্ট কৰি দিছে এইটো গৌতম পানী বুলি এজন ল'ৰা 50K ছাবস্ক্ৰাইবাৰ হ'ব ইয়াৰ মিটআপ ক'ত ৰাখবা মই এবাৰ কৈছিলো দুমাহত যদি 50K হয় তেনেহ'লে পাৰ্টি দিম এতিয়া একো নাই এইবিলাক দুমাহতকৈ এইবাৰ 100K হ'ব চাগে সোনকালে ইমানো কনফিডেন্স থকা হ'ব কিবা এই পুলকদাৰ লগত অলপমান আৰু বনালে তো এইবাৰ একদম পুৰা নিৰামিষ ভাত আলু পিটিকা আছে নিৰামিষ ভাত বেষ্ট আৰু এইটো কি দৈ নেকি ঘৰত আৰু আলু পিটিকা চবতকৈ ফেভাৰেট নেকি মই জনামতে যিকেইটা বস্তু দিছে ঘৰুৱা এইটা গোটেইকেইটা ফেভাৰেট মাছ মাংস নাখায় আপোনাৰ এনে কি আগতে মাছ মাংস মই বহুত ভাল পাইছিলোঁ মানে নিজতকৈ ভাল পাইছিলোঁ মাছ খালি পিকনিক মানে মহন্তৰ বাৰী ফালে সেইটোৱে জিংকে ধৰি লওক তাতে আহিছিলোঁ ভাত চাত খালোঁ পৰিয়ালৰ বস্তু এইবিলাক দিব নালাগে ধন্যবাদ দিম একেলগে হয় তো এইবাৰ বঙাইগাঁৱত যাব সোনকালে তো ব্লগ চেনেলটো পুৰা হৈ আছে 50K খানা হ'ব এটা বঙাইগাঁৱত যাই খানা হ'ব পুৰা তো এতিয়া ওলালো বৰুৱাতে ইফালে যাব মই চাগে ৰুমত যাওঁ আজি চাই থাকিব এটা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ ওলাইছোঁ এপ্লিকেশ্যনটোৰ নাম হ'ল বাজি 247 তো আপোনালোকে ফাৰ্ষ্ট যায় মোৰ ডিছক্ৰিপশ্যনৰ পৰা গেমটো ডাউনলোড কৰক তাৰপিছত অপেন কৰক স্ক্ৰীণত দেখি থকাৰ দৰে ইণ্টাৰফেৰেঞ্চ আহিব তাতে আপোনালোকে বহুতকেইটা গেম আছে যেনে কেচিনো তাৰপিছত ইত্যাদি বহুতকেইটা গেম আছে তো তাতে আপোনালোকে বেটিং কৰিব পাৰে মানে বেটিং কৰি বহুতখিনি টকা উপাৰ্জন কৰিব পাৰে মানে গ'ল্ড বেছিকেলি গ'ল্ড উপাৰ্জন কৰিব পাৰে তো ফাৰ্ষ্ট পুৰস্কাৰ হৈছে কিবা 8 গ্ৰাম কিবা তেনেকৈ গ'ল তো এনেকৈ থাৰ্ড প্ৰাইজ আৰু লাকি উইড্ৰৰ কাৰণে এটা ধুনীয়া অফাৰ আছে সিহঁতেও কিবা মানে ছেকেণ্ড প্ৰাইজলৈকে পাব ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰাইজ পাব তো দেৰি কিহত আপোনালোকে ডিছক্ৰিপশ্যনত যাই সোনকালে গেমটো ডাউনলোড কৰক তো মানে এই ভিডিঅ'টো বহুত আগৰে ভিডিঅ' তো মানে আপলোড দিয়া নাছিলোঁ মানে এডিট কৰিব বহুত এলাহ লাগিছিল সেইকাৰণে আপলোডে দিয়া নাছিলোঁ তাৰপিছত এনেকৈ আৰু মহন্ত ভাই বহুত দিন হ'ল তাৰপিছত চাউণ্ডবিলাকো কিবা কিবি প্ৰব্লেম হৈ আছিল তো আৰু বহুতকেইটা ক্লিপ ডিলেট হ'ল তো মহন্ত ভাইহঁতে মানে লগ ধৰি আৰু সিহঁতৰ তাতে যাম বুলি কৈ আছিলোঁ তাৰপিছত যোৱা নহ'ল মোৰ মানে কলেজ আছে টিউশ্যন তো যাম সোনকালে এই মাহতে সিহঁতৰ ঘৰত যাম তাৰপিছত ক'ৰবাত ফুৰিব পূৰা ওলালোঁ একদম বৰুৱাতে সিফালে গ'ল মই ইফালে আহিলোঁ মই মানে বিজনেছ যাম ঘৰত নাযাওঁ জ্ঞানদীপ ভাইটিৰ মায়ে যাব কৈ আছিল বহুতবাৰ কিন্তু যাম তাৰ এক্সাম চলি আছে নহ'লে বৰুৱাহঁতৰ লগতে গ'লো হয় বৰুৱাহঁতেও লগ কৰি আছে সিহঁতৰ ঘৰত যাব তো আমি কস্তুৰী বাই একেলগে যাম নহ'লে এই পূজাৰ পিছত থাইলেণ্ড যাব ন তাৰ আগতে যাওঁ চাওঁ কি কৰোঁ তো এয়া মই দাদাৰ লগত যাই আছোঁ এতিয়া দাদা চলাই আছে তো একেবাৰে ৰুম গৈ লগ পাই আছোঁ